বিটিসি আর দুর্নীতি এটো মানে এটা পয়সার ইপিটি কিপিটি হৈ গৈছিলে সেক্রেটারিয়েটত যোৱাকালি যি এটা ঘটনা ঘটিল হাগ্ৰামা মহিলাৰ খোৰখেৰেকে যি ঘটনা ঘটিল সেই ঘটনাটোত আপুনি কি গুণাক কৰিব চাওক এটো ক'বলৈ আমাৰ ভাষা নাই Koklagari blok UPPL ni apalagi Bijuk Bortosari Hutang Bemelauna Mahagalauna Hanai Central Election Steering Committee ni Chairman Margo MLA Nakram Borobitang Jangme Miruni Kompagoti Selvet Group Samari Sultan কাম কৰিব লগা আছে Bitangman Gobora Jumi Manganang Bitian Steel Bitang Pemot Borosarto Moi ini Takai Kau ini Takai এটো সমস্যা আছে Naga Surai Jawa Polisi Menteri Solvenai মানে এই যন্ত্র সিটো সকলো দিকৰ পৰা দুৰ্বল কৰি পেলাইছে গতিকে প্ৰশাসন যন্ত্ৰটো আমি অলপ শক্তিশালী কৰিব লাগিব আৰু এটো কৰাৰ কাৰণে আজি তিনিটা দল মিলি ইউপিপিএল বিজেপি জিএসপি এই সরকারখন আমি primary বিজেপি মিত্রকন্ত্র হিতুকে আমি এটা অনুভৱ কৰিছো নিশ্চয় ৰাইজে আমাক সহযোগ কৰিব আৰু ৰাইজৰ সহযোগ লৈ পেলাই আমি ভাল এটা প্ৰশাসন আনিব পাৰিম সুশাসন এটা আনিব পাৰিম এটো আমাৰ এটা বিশ্বাস আছে আপোনাৰ এই দুদিনত কি দুৰ্নীতি চকুত পৰিছে চাওক দুৰ্নীতি বুলি ক'লে বিটিসি আৰু দুৰ্নীতি এটো একদম বহুত মানে ভাল বন্ধু হৈ গৈছিল যোৱা 17 বছৰত তো এই বন্ধু দুটাৰ মাজত অলপ ব্যৱধান আনিব লাগিব বিটিসি আৰু দুৰ্নীতি এটো মানে এটা পয়সাৰ ইপিটি কিপিটি হৈ গৈছিল এতিয়া আমি এটা ভাল এটা ইনিশিয়েটিভ লৈ পেলাই এটো অলপ ব্যৱধানটো অলপ ডিফাৰেন্সটো আনিব লাগিব তেতিয়াহে আমাৰ বাকি কামবিলাক হ'ব সেক্রেটারিয়েটত যোৱাকালি যি এটা ঘটনা ঘটিল হাগ্ৰামা মহিলাৰ খোৰখেৰেকে যি ঘটনা ঘটিল সেই ঘটনাটোত আপুনি কি গুণাক কৰিব চাওক এটো ক'বলৈ আমাৰ ভাষা নাই আমি তেনেকুৱা কথাবিলাক তেনেকুৱা কামবিলাক কোনোদিনে সমৰ্থন কৰিব নোৱাৰো আৰু আজিৰ যেটো মানৱ সভ্যতা এটো বহুত আগুৱাই গ'ল আমাৰ গণতন্ত্ৰটো বিশ্বৰ ভিতৰত সৰ্ববৃহৎ গণতন্ত্ৰ তাত আপুনি চিঞৰি নকলিও আপোনাৰ কথাখিনি ক'ব পাৰে আৰু পাৰ্লামেণ্টাৰী প্ৰচেছটো এনেকুৱা কি আপোনাৰ সবৰ নিজৰ কথাটো ক'বলৈ তাত সুযোগ পায় কিন্তু তেখেতসকলে যেটো আচৰণ কালি দেখাইছে এটো ইমান অগণতান্ত্ৰিক এটা আচৰণ আন পাৰ্লামেণ্টাৰিয়ান কিছুমান মানে তেখেতসকলে ইয়াত পদক্ষেপ লৈছে যেটো মানে কাৰ্যকলাপবিলাক কৰিছে এটো অতি দুৰ্ভাগ্যজনক এই আপোনাৰ প্ৰথম কাৰ্যকালতে প্ৰথম অৱস্থাতে বাক্সাত যে হত্যাকাণ্ড এটা হ'ল এজন বিজেপি কৰ্মীক হত্যা কৰিলে এটো আমি কঠোৰ ভাষাৰে গৰিহণা দিছো আৰু মই হিদিনা ঘটনাটো শুনাৰ লগে মই এসপি লগত আইজিপি লগত কথা পাতিছো আৰু ইয়াৰ ওপৰত যেনেকৈ নহওক ইনকুৱাৰি কৰি প্লাই একচন ল'বৰ কাৰণে কৈছো আৰু যেটো পৰিয়ালৰ আমাৰ এজন যুৱ হেৰাব লগা হৈছে এই পৰিয়াললৈ মই এতিয়ালৈকে যাব পৰা নাই মই দুই দিনটো এই পৰিয়াললৈ যাম এটা কিবা বিটিআৰক অশান্তি কৰাৰ পৰিকল্পনা কিবা নিশ্চয় থাকিব পাৰে কিছুমান দুষ্কৃতিকাৰী এই কাৰণে মই ওপেনলি কৈছো কি কোনোবা যদি দুষ্কৃতিকাৰী এতিয়াও সমাজত অস্থিৰতা আনিবলৈ বিচাৰি আছে তেখেতসকলে অলপ সাৱধান হোৱা ভাল কাৰণ এটো আমি কোনো কালত সহ্য নকৰো স্যাৰ হাগ্ৰামা মহিলাই কৈছে কি মই আৰু আইনৰ দ্বাৰস্থ হ'ম নাই এশবাৰ আইনৰ দ্বাৰস্থ হ'ব পাৰে আইনটো দ্বাৰস্থ হোৱাৰ কাৰণে আইনটোতো যি দ্বাৰস্থ হোৱাত কোনো বাধা নাই কিন্তু আইনৰ দ্বাৰস্থ হৈ পেলাই কি প্ৰুভ কৰিব বিচাৰিছে পাব্লিকে মেন্ডেট দি পেলাই যেটো সৰকাৰ আনিছে পাব্লিক মেন্ডেটৰ এগেইনষ্টত গণতন্ত্ৰৰ এগেইনষ্টত যাই পেলাই আইনটোৱে সদায় পাৰ্লামেণ্টো আপোনাৰ জুডিচিয়াৰীয়ে ইণ্টাৰফিয়াৰ কৰিব এনেকা নহয় পাৰ্লামেণ্টে সদায় নিজৰ কোৰ্সত যাব জুডিচিয়াৰীয়ে আইনে নিজৰ কোৰ্সত যাব গতিকে আইনৰ দ্বাৰা আপুনি যদি পাৰ্লামেণ্টটো ডমিনেট কৰিব বিচাৰিছে এটো কোনোদিনে নহব না আইনে পাৰ্লামেণ্টটো জুডিচিয়াৰীয়ে পাৰ্লামেণ্টাৰীটো ডমিনেট কৰিব না পাৰ্লামেণ্টে জুডিচিয়াৰীক ডমিনেট কৰিব নিজৰ কোৰ্সত নিজে যাব গতিকে তেখেতৰ এতিয়া টকা পইচা আছে আৰু এতিয়া আৰু ৰাইজৰ কাম কৰিব লগা নাই যথেষ্ট সময় আছে আইনতে যাওক এটা আইনত মানে দ্বাৰস্থ কিয় হয় পাৰিলে লতে এডমিশন লওক এফালে আইনৰ দ্বাৰস্থ হ'ব বিচাৰিছে আনফালে আপোনাৰ লগত হাত মিলাইছে হাগ্ৰামা মহিলাৰী এইটোৱে হাগ্ৰামা মহিলাৰী তেখেতে কৈছে না মই সুবিধাবাদী মানুহ থেংক ইউ